লখিমপুৰত সৌদ অসম আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। সুমন ওমা নামৰ 16 বছৰীয়া এগৰাকী যুৱতীক ৰংগাপাৰা ৰেলৱে ষ্টেচনত ৰেলৱে আৰক্ষী GRPFৰ হীৰেন গগৈয়ে দৰ্শন কৰাৰ অভিযোগ তুলি ন্যায় বিচাৰি প্ৰতিবাদ লখিমপুৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত। অভিযোগ অনুসৰি যোৱা 21 ডিচেম্বৰত যুৱতীগৰাকীয়ে নীলাবাৰী ৰেল ষ্টেচনৰ পৰা ৰেলেৰে ওদালগুৰি থকা তেওঁৰ সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ গৈছিল। তেনে সময়ছোৱাত ৰেলৱে আৰক্ষীয়ে GRPFৰ নায়ক হীৰেন গগৈয়ে শোণিতপুৰ জিলাৰ ৰঙাপাৰা ৰেল জংচনত বহি থকা দেখা পাই ছোৱালীজনীক আশ্ৰয় প্ৰদানৰ ভুৱা আশ্বাস দি ফচলাই নিজৰ কোঠালৈ নি গোপনে বন্দী কৰি দৰ্শন কৰে। এই অভিযোগ উত্থাপিত কৰি সোমবাৰে লখিমপুৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সৌদ অসম আদিবাসী ছাত্ৰ সন্থা লখিমপুৰ জিলাৰ সমিতিয়ে। হীৰেন গগৈক ফাঁচি দিয়াৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে। অসম আদিবাসী ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতি লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গড়াল সমাজ আৰু সদৌ অসম আদিবাসী মহিলা সমিতি আৰু আমাৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহ আজি আমি এই জিলা উপায়ুক্ত কাৰ্যালয়ত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি ওলাই আহিছোঁ। বিশেষ আমাৰ আমি পুৰা সমাজে দুখিত আৰু লখিমপুৰবাসীও আমি দুখিত হৈছোঁ, যিটো আমাৰ GRPFৰ দ্বাৰা যিটো আমাৰ সুমন ওমা গড় ছোৱালীজনীৰ যিটো ৰঙাপাৰা ৰেলৱে ষ্টেচন যিটো তেখেতক মানে ধৰ্ষণ কৰা হৈছে। আৰু আমি বিশেষকৈ আমি লজ্জিত যে ছোৱালীজনীক যিখন ৰক্ষক যিখনৰ আৰক্ষী যিজন বিষয়া আছিলে তেখেতক আমি আমাৰ ফালৰ পৰা দাবী জনাইছোঁ, তেখেতক ফাঁচি দিব লাগে আৰু যিজন ছোৱালী নিৰ্যাতিত তেখেতৰ ভৱিষ্যত নিশ্চিত কৰিব লাগে আৰু চৰকাৰক জনাওঁ যে তেখেতে উচিত মানে ক্ষতিপূৰণ পাব লাগিব। আৰু আমাৰ অসম চৰকাৰ তথা GRPF মানে ৰেলৱে প্ৰশাসনক আমি দাবী জনাওঁ যে ভৱিষ্যতে যাতে যেন আমি আদিবাসী ছোৱালী হওক বা আদিবাসী মহিলাই হওক বা যিকোনো অসমৰ যিকোনো জীয়াৰী বোৱাৰী হওক আমি বিচাৰোঁ যে আমাক এই চৰকাৰখনে BJP চৰকাৰখনে আমাক মহিলাক সুনিশ্চিত কৰিব লাগে। অন্যথা আমাৰ যিখন এইখন অসমত যিখন চৰকাৰে যিখন ভোট ঢাল বজাই আছে যে আমি নাৰী সুৰক্ষিত আছে, কিন্তু আমি আজি দেখিবলৈ পৰিলক্ষিত হৈছে যে এই সময়ত আমাৰ নাৰী সুৰক্ষিত নহয়, যিহেতুকে আমাৰ GRPFৰ দ্বাৰা যিটো নিৰ্যাতিত ছোৱালীজনী হ'বলৈ পালে। তো এইটো আমি নিবিচাৰোঁ যে আৰু কোনোবা আৰু আমাৰ সমাজৰ হওক বা অন্য সমাজত যিখিনি জনগোষ্ঠী ইয়াত বসবাস কৰিছে কোনো এইটো যে পৰিলক্ষিত নহয়। আমাৰ বিশেষ দাবী যে অসম চৰকাৰ এইটো উচিত তদন্ত কৰি আৰু উচিত ব্যৱস্থা ল'ব লাগিব আৰু উচিত শাস্তি প্ৰদান কৰিব লাগিব, যাতে এই দোষীজন আইনৰ সুৰংগা দি ওলাই যাব নোৱাৰে আৰু তাক উচিত দৃষ্টান্তমূলক শাস্তি আৰু তেখেতক ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতি হৈ আমি এইটো আৰু বিভিন্ন দল সংগঠনে আমি এইটো দাবী জনাইছোঁ। এয়া আমাৰ বিশেষ বিভিন্ন জনগোষ্ঠী আমাৰ আদিবাসী ছোৱালী দিয়া নাই, কাৰণ এনেহ'লেও তেওঁক সুৰক্ষা দিব লাগিছিলে। এজন ৰেলৱে পুলিচ হৈ পেলাই তেওঁক ৰক্ষা কৰিব নালাগিছিলে। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতি মহিলা সমিতি অনুৰোধ জনাওঁ চৰকাৰক জনাওঁ যে তেওঁক লখিমপুৰ জিলা ব্যৱস্থা লৈ তেওঁক ফাঁচি দিব লাগে আৰু ছোৱালীজনী যিখন আমাৰ এৰিয়াৰ যিখন দল সংগঠন আছে আমি সমন্বিত হৈ এইখন প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু প্ৰতিবাদী আমাৰ সুমন ওমা
ৰঙাপাৰা ষ্টেচনত তেখেতক মানে যিখিনি ৰেলৱে আৰক্ষী প্ৰশাসনে বা ৰেলৱে পুলিচে যিখিনি DRPF যিখিনি নায়ক আছিলে তেখেতে যিখিনি চাক দি তেখেতৰ নামত লৈ যি কৰ্মকাণ্ড কৰিলে যি নিৰ্যাতন কৰিলে বলাৎকাৰ কৰিলে তেখেতৰ ওপৰত আমাৰ ক্ষোভ আছে আৰু তেখেতক আমি আমাৰ হ'ব শাস্তি আৰু আমি এইটোকে ক'ব বিচাৰিছো যে অসম চৰকাৰক স্পষ্ট কৰিব বিচাৰিছো যিজন হিৰেণ গগৈ ধ্বংসকাৰী তেখেতক ফাঁচি দিয়ক আৰু সুমন গগৈ ভৱিষ্যত জীৱনলৈকে চৰকাৰৰ স্পষ্টভাৱে তেওঁ জীৱনত চলিত থাকিব চাব লাগিব আৰু আমি ইয়াকে বিচাৰিবলৈ আমি ওলাই আহিছো ৰেলৱে পুলিচ DRPF ৰঙাপাৰা হয়।